প্ৰতিদ্বন্দ্বিতা যিখিনি সমষ্টি আছে সমষ্টি বিশেষে হ'ব প্ৰতিদ্বন্দ্বিতা ইয়াত কোনোবা ঠাইত হয়তো BPFৰ লগতো হ'ব পাৰে কোনোবা ঠাইত BJPৰ লগতো হ'ব পাৰে কোনোবা ঠাইত কংগ্ৰেছৰ লগতো হ'ব পাৰে গতিকে যিকোনো ৰাজনৈতিক পাৰ্টিয়ে নেখেলক কিয় এই পাঁচটা পৰিষদীয় সমষ্টিত UPPL জয় নিশ্চিত এটা আপোনাৰ যিটো দৰংগঠিত সমষ্টি তাত আপোনাৰ নিকটতম প্ৰতিদ্বন্দ্বী কোন 26 নং দৰংগাজুলি সমষ্টি এই সমষ্টিত আজিৰ তাৰিখত যেটো স্ট্ৰংলি ইয়াৰ কোনো কন্টেষ্ট নাই তথাপিও আজি আমি দেখিছো BPFৰ যিখিনি স্থিতি গতে BPFৰ স্থিতিও ইমান দুৰ্বল নহয় গতিকে BPFৰ লগত কন্টেষ্ট হোৱাৰ সম্ভাৱনা আছে তথাপি কন্টেষ্ট হলিও আজি দৰংগাজুলি সমষ্টিত আমি UPPL হিচাপে 100% ৰাইজৰ আশীৰ্বাদত ৰাইজৰ সহযোগত আমি UPPL দলে ইয়াত জয় নিশ্চিত হ'ব আমাৰ 4টা পৰিষদীয় সমষ্টিত নমিনেশন সাবমিট হল প্ৰথমে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া গয়বাৰী সমষ্টিত নমিনেশন দাখিল কৰিলে ইয়াৰ পিছত মই 26 নং দৰংগাজুলি সমষ্টিৰ পৰা আৰু আমাৰ নাগৰিজুলি সমষ্টিৰ পৰা ৰবীনবালা বিশ্বাস ডাঙৰীয়া শুক্লাই চেৰপাং সমষ্টিৰ পৰা প্ৰদীপ নাৰ্জাৰী ডাঙৰীয়া আমি এবাৰ 4টা পৰিষদীয় সমষ্টিৰ UPPLৰ পৰা তামুলপুৰ ডিস্ট্ৰিক্টত নমিনেশন সাবমিট কৰিছো আমাৰ ফলাফল 100% ভাল তামুলপুৰ ডিস্ট্ৰিক্টৰ আন্ডাৰত আমাৰ দৰংগাজুলি সমষ্টি গয়বাৰী সমষ্টি নাগৰিজুলি সমষ্টি শুক্লাই চেৰপাং সমষ্টি আৰু আমাৰ গৰেশ্বৰ সমষ্টি এই 5টা পৰিষদীয় সমষ্টিত বৰ্তমান UPPL স্থিতি শক্তিশালী আৰু এই 5টা পৰিষদীয় সমষ্টিত আমাৰ UPPL দলৰ 100% জয় যাত্ৰা আমি ইয়াত হ'ব বুলি আশা ৰাখাৰ লগতে আমি নিশ্চিত কৰিছো যে পৰৱৰ্তী যি 22 ছেপ্টেম্বৰ হ'বলগীয়া নিৰ্বাচন এই নিৰ্বাচনত UPPLৰ জয় ইয়াত 100% হ'ব